হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই বৰ্ণালী আৰু পুনৰবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া হ'ল আৰু বতৰটো বেয়া কাৰণে আজি আন্ধাৰ আন্ধাৰ লাগিছে বহুত আৰু দিনতে লাইট দি থৈছোঁ ইয়াত। আৰু এতিয়া বাকী কাম কৰি হৈ গ'ল। ভাত বনাওঁগৈ, মাছ বনাওঁ, মাছ আৰু জিকা বনাম। তাকে অলপ দেখাবলৈ চেষ্টা কৰিম আৰু সন্ধিয়ালৈকে মানে যি পাৰোঁ সেয়া দেখাম আপোনালোকক। মাছ এইকেইপিচ লৈছোঁ। ইয়াতে মই নিমখ হালধি দিলোঁ। ইয়াতে মই ভালকৈ সানি ল'ম, ধুনীয়াকৈ সানি ল'ম এইখিনিতে। কেৰাহীখন জুইত পুৰা, সেইকাৰণে অকণমান ৰংটো এনেকুৱা। এখন ভালদৰে চাফা কৰিম আৰু কেনেকৈ কৰিম জুইত দেখাম বাৰু। এতিয়া ইয়াত তেল দিম। তেল দিছোঁ ইয়াত। তেল গৰম হৈ গ'ল। এতিয়া এপিচ এপিচকৈ ইয়াত মাছ দি দিম। এতিয়া দিম কেইটামান জিৰা, পিঁয়াজ দিছোঁ আৰু আদা নহৰু। হালধি দিছোঁ। পিঁয়াজখিনি ৰঙা হৈ গ'ল। এতিয়া ইয়াত বিলাহীখিনি দি দিম। এতিয়া ইয়াত জিকা কাটি থৈছোঁ এনেকৈ, এইখিনি ইয়াতে এতিয়া দি দিম। নিমখ দিছোঁ। এতিয়া ইয়াত পানী নিদিয়াৰ আগতে মাছ কেইপিচ দি দিম। আৰু 10 মিনিটমান সময় এখন ঢাকি দিম। এতিয়া দি দিম। উতল আহিছে আৰু এই উতলতে মই দিম অকণমান পিঠাগুড়ি, ভাজি থোৱা পিঠাগুড়ি অকণমান দি দিম। বেছি নিদিওঁ, কম পৰিমাণে দিম। এই উতলতে কেইটামান কুমলীয়া নৰসিংহ পাত দিছোঁ। এয়া হৈ গ'ল দেই মাছ আৰু জিকা। এনেদৰে বনাইছোঁ, কোনো মছলা দিয়া নাই, গৰম মছলা। খুব সাধাৰণভাৱে বনাইছোঁ। ভাত চাত বনাই হৈ গ'ল। এতিয়া যাওঁ নবৌহঁতৰ ঘৰৰ ফালে। বহুত দিনৰ মূৰত আহিছোঁ, চবৰ ঘৰতে অলপ যাওঁ, নহ'লে বেয়া হয় কথাটো। এতিয়া নবৌহঁতৰ ঘৰৰ ফালে যাওঁ। এয়া আহি আছোঁ এতিয়া। আহি দিয়া আকৌ।
যায় ন টেঙা মাছ চৰবতৰ নিচিনা নাই লগা ন খাবলৈ খুৱাই দিম আমাৰ ধুনু চাহ খাবলৈ বহিছে দেই ধুন বহিছে নে চাহ খাবলৈ টুক 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 বৰমাহঁতৰ ঘৰত চাহ খাবলৈ আহিছে চাহ খাবলৈ বহি আছে কি লৈছা চাও গিলাচ চিলাচ লৈ আছে দেই চাহ খাব আমাৰ মুনু চাহ খাবা আমি আহিলো এতিয়া বৰমাহঁতৰ ঘৰলে এতিয়া ইয়াত ধুনে পিৰা পাৰি বহি আছে ভাল পাইছে আৰু থাকি ঘূৰি ফুৰিব পাৰিছে আৰু নবৰতে ফুৰি আহি পালোহি ইমানেই গৰম নহয় একদম কিবা লাগি গৈছে গৰমতে আহিলোগৈ নবৌহঁতৰ ঘৰৰ পৰা এতিয়া মই ৰুটি বনাম আমাৰ ঘৰত প্ৰায় ৰুটি বনোৱা হয় সেইকাৰণে এতিয়া ৰুটি বনাম মায়ে দেখিছোঁ কাবেলি বুট তিয়াই থৈছে সেয়া বনাওঁগৈ যাওঁ তাৰপিছত আৰু ধুন নাই ককাকৰ লগত ওলাই গ'ল অলপ কিবা কিবি কাম কৰিব পাৰোঁ মানে এনেও কৰোঁ তাৰপিছত সি নাথাকিলে অলপ বেছিকৈ কৰিব পাৰোঁ এতিয়া সেইখিনি কৰোঁগৈ আৰু বিচনাখনত গোটেই পানী ঢালি দিলে সেয়া এতিয়া ঠিক কৰোঁ সেয়া আৰু মই একোৱে বনাব নোৱাৰিলোঁ মায়ে বনালে ৰুটি দালি মায়ে বনালে আৰু ধুনে বহুতে দিগদাৰ কৰিলে আজি সি কাৰো ওচৰত নাথাকে অকল মোৰ ওচৰতে থাকে তালৈ যেনে তেনে অকণমান খিচিৰি বনালোঁ কিন্তু সি সেয়াও নাখালে চামুচো নাখালে মানে তাৰপিছত বনালোঁ আকৌ পায়স অকণমান বনাই দিলোঁ সেইকণ তাৰ দুচামুচ খালে যেনে তেনে মিঠা পালে কাৰণে এতিয়া সি চাই আছে কাৰ্টুন এইটো বহি আছে তাক এতিয়া খুৱাম আৰু শুব চাগে কালি সি শুব নোৱাৰিলে আৰু ময়ো শুব নোৱাৰিলোঁ ইমানেই বেছি গৰম নহয় একদম শুবই নোৱাৰিলোঁ কালি আচলতে বতৰটো বেয়া আছিলে বৰষুণ দি আছে অকণমান অকণমানকৈ শুব নোৱাৰিলোঁ এতিয়া মোৰ কিবা হৈ আছে মোৰ এইবোৰ গোটেই সোমাই এতিয়া হেৰি তাক খুৱাম আৰু তাৰপিছত আজিলৈ মোৰ ব্লগটো ইমানেই যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি বেয়া লাগে তেনেহ'লে কমেণ্ট কৰি জনাব যে বেয়া লাগিছে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ হাঁহি হাঁহি গাত তত নাই মানে ইমানে হাঁহিছে আৰু তাৰপৰা আৰু বিচনাখনৰ অৱস্থা এয়া গোটেই জাপ ধৰি আছে অৱস্থা বেয়া কৰি দিছে বিচনাৰ